আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি এটা সৰু ৰেচিপি লৈ আহিছোঁ। এই হৈছে বৰা চাউলৰ গুড়ি আৰু মই এইখিনি এতিয়া ঢাকি থ'ম, কাৰণ বৰা চাউলৰ গুড়িত বতাহ লাগিলে পিঠাটো ভাল নহয়। আৰু এই হৈছে তিলখিনি গৰম ভাজি পাছত মই মিক্সিত মাৰি ল'ম। আৰু তিল চাই আপোনালোকে চাগে গমেই পাইছে মই বৰা চাউলৰ পিঠা বনাম। আৰু এইটো পিঠা মই কোনো অকেজনৰ কাৰণে বনোৱা নাই, এনেই ভাবিলোঁ কেইটামান পিঠা বনাওঁ আৰু তাতে ভাবিলোঁ পিঠাকেইটা যদি বনাই আছোঁ আপোনালোককনো কিয় নেদেখাওঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মই জানো এই পিঠা সকলোৱে বনাব জানে, তথাপিও মই যিহেতু বনালোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই পিঠা মই কেনেকৈ বনাওঁ চাবচোন, দেখুৱাওঁ। আৰু বহুতেই পিঠা বনালে টাৱাত দিয়াৰ লগে লগে পিঠাটো কেতিয়াবা নহয় বা উল্টি খাই যায়। এই চাওক, এনেকৈ লোহাৰ চাকনি দি আপুনি এনেকৈ লাহে লাহে ঘূৰাই ঘূৰাই যদি টাৱাৰ ওপৰত দিয়ে পিঠাটো কিন্তু ধুনীয়া হয়, ফ'ল্ড কৰোঁতেও সুবিধা হয়। এতিয়া মই ইয়াতে তিল আৰু মিঠৈখিনি দি দিলোঁ। তাৰপিছত এতিয়া চাব ফ'ল্ড কৰোঁতে কিমান সুবিধা হ'ব। প্ৰথমতে এটা দুটা ভাঙিবও পাৰে, কিন্তু পিছত আকৌ নিজেই ঠিক হৈ যায়। কেইটামান বনোৱাৰ পিছত গোটেইকেইটা পাৰফেক্ট হৈ যায়। আৰু এতিয়া মই কেইটামান আকৌ হাতেৰেও দেখুৱাম। চাওক, হাতেৰে এনেকৈ আপুনি মেলি দিলে পাতলকৈ দিব লাগে আৰু বেছি হেঁচি দিব নালাগে। এনেকৈ কৰি দিলে পিঠাকেইটা ধুনীয়া হয়। মই কম সময়তে বহুতকেইটা পিঠা বনালোঁ। বহুতে ভাবে তিলৰ পিঠা বনোৱা বহুত কষ্ট বা ইমান অসুবিধা হয়, বনোৱা টান, কিন্তু মই ভাবোঁ নাই, বহুত কষ্টও নহয়, কম সময়ৰ ভিতৰত বহুতকেইটা পিঠা বনাব পাৰি। আৰু এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। পিঠাকেইটা চাই কেনে পালে? যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ এভৰি